নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ সকলোৱে ভালে আছা। এই ভিডিঅ'টো এটা বিশেষ কাৰণত বনাইছোঁ। মানে মই 18 তাৰিখৰ পৰা 23 তাৰিখলৈকে ষ্টেটাছ বা একো আপলোড কৰিব নোৱাৰিম। সেইকাৰণে সকলোৱে যাতে বেয়া নাপায়। আৰু কিনো ক'ম, যি কি নহওক সকলোৱে যাতে একো বেয়া নাপায়। ভিডিঅ' নাহিলে সকলোৱে যাতে পাহৰি নাযায়। আৰু যিমানখিনি আপোনালোকৰ পৰা মৰম চেনেহ পাইছোঁ, আগলৈ এনেকৈ দি থাকিব বুলি আশা কৰিছোঁ। যি কি নহওক 23 তাৰিখলৈকে একো ষ্টেটাছ নাপাব, তাৰপিছত দিবলৈ চেষ্টা কৰিম। ষ্টেটাছ নিদিয়াৰ কাৰণটো হ'ল মানে মই 19 তাৰিখে ইয়াৰ পৰা অসমৰ পৰা বাহিৰলৈ যাম। তাৰ পৰাই দি থাকিম, যিমানবোৰ ষ্টেটাছ আহিব নেক্সট তাৰ পৰাই দি থাকিম বনাই পেলাই। চ' সেইকাৰণে বনাইছোঁ ভিডিঅ'টো, এটা কুইক আপডেট দিবৰ কাৰণে। সকলোৱে যাতে ভুল নুবুজে একো, আৰু আগলৈ ষ্টেটাছ পাই থাকিব আৰু চাইৰিও আহি থাকিব। আৰু চাইৰিবিলাক কেনেকুৱা লাগে সেইটো এবাৰ জনাবচোন, মানে কেনেকুৱা লাগে সকলোকে। বাৰু কমেণ্টটো কিছুমানৰ পৰা বহুত ভাল আৰু মনটো ভালো লাগে। একো নাই, আৰু শেষত মোৰ পৰিচয়টো দিছোঁ। মোৰ নাম চন্দন, মোৰ ঘৰ নগাঁও, আৰু মই ইয়াতে থাকোঁ। বাকী মানে কেতিয়াবা ভালকৈ এটা ভিডিঅ' বনাই সকলোৰ লগতে পৰিচয় হ'ম। যি কি নহওক, ভিডিঅ'টো আজি ইমানতে সামৰিছোঁ। আৰু যাতে সকলোৱে মই সেনেকুৱা আগলৈ মৰম চেনেহ দি থাকে। তেতিয়াহ'লে বাই বাই।